তাখনে ইমান গুদা মানুহখিনি কম মই দিনটো কামলৈ যোৱা হয় এইখিনি কাটি কিনে থৈ দিব নোৱাৰিলো হে তেৰিকা দিনে ৰাতি অকল মোবাইল চিনি পায় কাৰ লগত কথা পাতি জানো ফুচফুচাই পাতি থকা দেই আজিও আমি পাতি আছে দেই হেল্ল' অ দেখা তোমালে যে মোৰ ইমান মনত পৰি আছে গম পাইছানে কেতিয়াকে মানুহজন ওলাই যায় লাগি আছে কি কৰি আছানো মোক চুমা এটাকে দিয়া না ঐ দেহা ঐ চুমা এটা দিছো মানুহ চানুহ কোনো নাই মই অকলে আছো দেখা নাই আয়া গোটেইখন খুচিছে চুমা দিছো দেই আয়ো বেলেগ বস্তু লৈছে আৰু দিছো ও দেখা ও কি হ'ল তোমাৰ ক'ৰবাত দুখ পালা নেকি দুখ পালা নেকি দুখ পালে হ'বলা মোক চুমা দিওঁতে ইমান ভাল লাগিছিলে চুমাটো দিওঁতে ঐ দেহা মই কৈছো মোবাইলত চুমা দি থাকিব নোৱাৰো দেই মই একদম তোৰ ওচৰলৈ যাওঁ মোৰ গোটেই খুচিলে মোৰ ওঠত একদম পচন্দ আহি দেহা তুমি নাহিবা মাহে মানুহ আছে নহয় ক'লে যাব কি ক'তে সোমাই মোক গোটেই হাবি হৈ গৈছে কথাটো কামকেইটা আছিলে এইখিনি কথা পাহিয়ে চুৰিম আৰু মানুহজনী ক'লে নেমাতে মেনকা বুলি ক'লেহে মাতে মেনকা নাই কি হয় হ'ব কামকেইটাই কৈ লওঁ তাপাই তাক মাতিম আৰু কথালৈকে যাওঁ আৰু এইকেইটা বা আলিকেইটাতো দি হৈ গ'ল এইকেইটা অকণমান দি দিওঁ আলিটো তাৰপিছত কাইলৈ মানে সেই ৰুবলৈ দি দিব লাগিব মানুহজনে বৰ ভালকৈ কাম নকৰে নহয় সেইকাৰণে খং উঠে কোনোবাই দেখিছে নেকি দেহা জহনীটোক নাহিবলৈ ক'লো আহিলে মই ক'তেই লুকাওঁতে মই প্ৰথম ইয়াতে লুকাই থাকো বোলাও আহিলে জহনীয়ে কথা ক'লেও নুশুনেও কেনেকুৱা ধৰণৰ মই নাহিবি বুলি ক'লো এই চুমাটো সেই মোবাইলত খাবলৈ পাই এনেই আমাৰ সঁচা চাগে খাবলৈ আহিছে ইয়াত মোক একদম হ'ব নাকৰিব মোৰ মানুহটো বা খেদন দিব নি ঠিক নাই দেই লুকাওঁ ইয়াতে ভিডিঅ' দিওঁ বোলাও মই দেহা দেখোন কেনে উঠিম লুকাই মানুহটো আছে ভিতৰত নাই বুলি কৈছো নাই কাম কৰি আছে কাম কৰি আছে বুলি কৈছো নাই আছে বোলো ঘৰতে আছে দেহা মোৰ যে একদম ফিলিংছটো কিবা আহিছে দেখোন ওচৰত পাই নাই দেহা হেৰি খেলটো গম পাইছ না মোৰ এইখন গাল গম পাইছ না এইবিলাক চা না মোৰ গালখন একদম গিফ্ট চাবোন এটুকুৰা একদম ঘঁহি মই শেষ কৰি দিছো মানুহটো পঠালে গ'ল জানো সঁচাকে যে চমা দিব লাগে যে মোক আহিলে দেখিলে হ'ল ভিতৰত আছে যদি মোক কলিজা খাব গম পা নাই মই চাই থৈ আহিছো কাম কৰি আছে অকোৱাতে গমেই নাপায় নেকি বাৰু কথা হ'লে মই চাই থৈ চাই গ'ল দিওঁ জানো দিম আকৌ আৰু বিচাৰি নাথাকিবি আকৌ আহিছে নি চাই লওঁ নহ'লে মোক কলিজা খাব কিবা কিবি লাগি আছে নি আকৌ সেই মই চাবোন মাৰি ধুই আছো কৈছো না এই মই আৰু দি থাকিবলৈ নাই দে মই প্ৰথমতে কৈছো মই এটাহে দিম বুলি নাই মই আৰু দিবলৈ নাই মই আকৌ হেৰি মানুহটোৰ আগত আকৌ সেই কৈ দিম আকৌ বেছিকে কথা নুশুনিলে মানে মই নাই নেকি
সেইকাৰণে কৈছো এদিন চিন্তা কৰিব নালাগে নহয় হেৰি আকৌ হেৰি মন গ'লে মানে হেৰি আহিবি আৰু আজি যাকে যা নিদিয় আৰু নিদো মই এদিনত এটাই নিম দেখা মই যাওঁ দেই মাথাটো দেখিলি নেকি ইমান দেৰিলৈকে মানুহজনে জলপানে আনি নিদিয়ে আৰু ভোকত মৰিছো আৰু মতাৰ দুখ গুণ একোৱে বুজি নাপায় মাইকীবোৰ আজিকালি সেইকাৰণে দুখ লাগে ইমান মৰম কৰোঁ চাচোন যি লাগে তাকেই দিওঁ মই বন্ধু এজনে মোক খালি ঠিকেই কৈছিলে মাইকীক যিমান বেছি দিবি সিমান চল পায় কোনোবা দিন বেয়া কামেই কৰে জানো আৰু মাইকীজনে মোক ভালেই নে বেয়াই হৈ যাওঁ সন্দেহকে লগা হৈছে লাহে লাহে আৰু যিবোৰ দেখি গৈছোঁ হেৰি মোৰ লাগিছে মানুহজনী কেতিয়া পাবহি ইমান দ নে এখন ৰাতিপুৱা এৰি থৈ আহিলে মই গমেই নাপালো ইমান দেৰিকে আহিলে নহয় মানুহবিলাকে মনকে কৈ আছে আই ঐ দেহি মানুহ কষ্ট কৰি আছানে বাৰু তুমি আই ঐ মোক শুনা মোৱাটোৱে ৰাতিপুৱাৰ পৰা ইমান কষ্ট কৰি আছানে কষ্ট কৰি আছ গোটেই দিনটো কোৰ মাৰি আছ জলপান অনাটো ইমান দেৰি কৰিলি যে এই অকণমান দেৰি হ'ল আৰু খং নকৰিবাচোন আহা আহা মই জলপান লৈ আহিছোঁ পতাপত একদম ধুনীয়াকৈ খাই লৈ আহি তোমালৈ মই কিমান ধুনীয়া জলপান লৈ আহিছোঁ খং নকৰিবা না আহা আহা মৰম কৰি গৈছ বেছি হৈ গৈছা কিন্তু দেই খং উঠিব কেতিয়াবা এই খং কৰি নাথাকিবা লোৱা ইমান ধুনীয়াকৈ তোমালৈ মই বনাই কৰি আনিছোঁ খুলি কৰি দিছোঁ খাই লোৱা পিছে হেৰি নহয় কামকেইটা কৰিবলৈ দিছিলোঁ যে কৰিলা নাই এই মই একদম কাম একদম চব কৰি মেলি পুৰা একদম ফিটফাট কৰি থৈছোঁ তুমি একদম চিন্তাই নকৰিবা দেখা সেইকাৰণে কেতিয়াবা মোৰ বেছি ভাল লাগিব কেতিয়াবাহে ভাল লাগে তাৰমানে মোক সদায় ভাল নালাগে আইঅ মই কি কথা নাপালো মোক বোলে কেতিয়াবাহে ভাল লাগে মোৰ দেহাজনী সদায় ভাল লাগে চিন্তা নকৰিবিচোন মই গম পাই আছো ন কথাতে বোলে হেৰি কি কয় গম পাই নহয় বোলে কেতিয়াবাহে মোক ভাল লাগে মই আগতে কিমান ভাল পাওঁ তোক ইমান দিনে ভাল নোপোৱাকে 5টা ল'ৰা জন্ম দিলো হে কি যে মাইকী হ'ল চিন্তা নকৰিবি দে আমাৰ 5টা ল'ৰা ছোৱালী আছে নহয় মোক ভাল পাওঁ মোক এনেই ভালে নাপাওঁ তেনেকে কেলে কৈছ বা মোক কান্দিলে মই কৈ এতিয়া নেকান্দিবা আকৌ কেতিয়াবাহে ভাল পায় ভাত খাবা নেকি বহুত ভাল পাওঁ ৰচোন কন্দা কটাখন কৰিব কিমান কাম আছে এই পথাৰখনত মানুহ দেখিব নহয় ওচৰ চুবুৰীয়া মানুহ আছে নহয় সদায় ভাল পাম দেই চিন্তা নকৰিবি চব খালা না হৈ গ'ল দেই মই যাওঁ ইয়াত বন অলপ আছে বাছি থৈ দিবি দেই বন ঠিক আছে মই বাছি কৰি পিনে একদম ধুনীয়াকৈ আৰু তুমি গা চা ধুই অকণমান সোমাগে দেই ঠিক আছে মই কুখন লৈ যাওঁ দাখন তই লৈ যাবি দেই লৈ যা হেৰি কি কয় মই বন চনবোৰ ধুনীয়াকৈ বাছি কৰি মই গৈ আছোঁ মানুহটো গ'লগে মোৰে ৰাজত্ব দেহা মোৰে ৰাজত্ব এইটো আকৌ কথা নালি মই মানুহে দেখিবই মানুহে দেখিব বোলো এই মই সুধিবলৈ নাই মই বন বাচি থাকিবলৈ চুমা নিদিওঁ নেকি গোটেইখন মানুহে দেখিব বোলো এই দেখিব হ'বলা মানে নেদেখে কিয় জানো মানুহে দেখিব নেকি মোৰ মানুহজনৰ লগত কি কৰিছ
মানুহজনীয়ে মোক মাতি থাকে ৰাতি 1টা বজাতো মাতে তোমাক ক'বলৈ মোবাইলত ফটো খুজি থাকে মেছেজ কৰে মই নহয় আপুনি মোক তই মোৰ মাইকিক ভাল পাবলৈ আহিছ তাই মোক নধৰিবি তই নিজৰ মাইকে থাকি মোৰ মানুহজনীক ভাল পাওঁ চুমা খাওঁ এইখন পথাৰত তই মোৰ মানুহজনী তাই সত্যহীন গৈছে তই এই কুকুৰ দাদা চাওকচোন ইয়াৰ মতাটোৱে মোৰ মাইকেলৰ ৰাতি ৰাতি কথা পাতে তাৰপিছত মই পথাৰৰ পৰা গ'লোগে ই একদম মোৰ মাইকেলক অকলে পাই ৰাস্তাৰ পৰা চুমা খাই আছে মোক কেনেকৈ খং দিব কওকচোন দাদা তাৰপিছত ইয়াৰ মাইকেলজনে আহি মোক উল্টাই চেণ্ডেলো মাৰিছে দাদা চাওকচোন আপুনি নিজে চাওক মানে বুজিলো তহঁতৰ মানে বুৱাৰী লাভাৰ কুলক্ষণী এইজনী 1 নম্বৰ তই সত্যহীন হৈ গলি তই ইমান মৰম কৰিলো যি লাগে মই তাকেই দিছিলো তোক তই মোক কিন্তু ঠগি দিলি তোক মোক ঠিকেই কৈছিলে সেইজনে মাইকিক বেছি ওপৰত উঠাই নলবি ঘৰত কাঁহী বাতি এখন কাম কৰিবলৈ দিলো কাঁহী বাতি ধুবলৈ দিলো ইমান মৰম কৰিছিলো তই বেলেগৰ লগত কথা পাতিলি তই মোৰ দান আপুনি চব চেঞ্জ কৰি দিলি তই একদম লক্ষ্য তই চৰিত্ৰহীন তই মোক ইমান বেয়াকে ঠগিলি তই কমতা পাবি ক'বাত ইমান মৰম কমতা তুমি মোক মাফ কৰি দিয়া তোমাৰ নিচিনাকে মোক কোনো মৰম নকৰে তুমি মোক এবাৰ হ'লে মাত্ৰ তুমি মোক মাফ কৰি দিয়া মোৰ বহুত ভুল হৈ গ'ল মোৰ বহুত ভুল হৈ গ'ল তুমি মোক মাফ কৰি দিয়া ঐ খাৰাপ ইছাৰা তই কেলে নকা কৰিলি তই মোৰ পৰা কি দিয়া নাছিলো হাৰামি তই সত্যহীন হৈ গ'লি তই মোৰ পৰা কি পোৱা নাছিলি হাৰামি ইছাৰা তই মানুহৰ আগত নাকুলিয়াব নোৱাৰা হৈ থাকিলি মই তোৰ কাৰণে মই সমাজৰ কথা পৰা এঘৰীয়া হ'ব লাগিব হাৰামি ইছাৰা কি দিয়া নাছিলো তই মোৰ পৰা কিয় নকা কৰিলি হাৰামি ইছাৰা তই মোক বিশ্বাসঘাতকতা কিয় কৰিলি এইবিলাক কি শুনিছো কি এইবোৰ কথাবোৰ শুনি ল তহঁতি এইবোৰ কি কাম কৰিছ এইবোৰ এটা ভাল কাম নহয় এইবিলাক জাননে এই গাঁৱৰ মানুহে এতিয়া শুনিলে দেখি কি বুলি ক'ব তহঁতক কি কাৰণে কৰ এনেকুৱা কাম কিন্তু নেক্সট টাইম নকৰিবি আৰু গাঁৱত গম পাৱনে গাঁৱৰ মানুহে নহ'লে তোক ইয়াৰ পৰা বহিষ্কাৰ কৰি দিব জাননে নাজানো তই এইবোৰ কাম কৰি কি হয় জাননে নাজানো এনে কাম আৰু যাতে নেক্সট টাইম নকৰ এইবাৰ কাৰণে তোক মাফ কৰি দিয়া হৈছে আৰু নেক্সট টাইম কিন্তু আমি মাফ নকৰিম গাঁৱৰ ৰাইজে কোনেও মাফ নকৰিব যা মাফ খুজিবি যা মই কৈছো খুজিবি মাফ খুজ দাদা মোৰ বহুত ডাঙৰ ভুল
দাদা মোক বহুত ডাঙৰ ভুল লগত মোক মাফ কৰি দিয়ক আপোনাক ভয় থৈছোঁ